নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি স্পীড টাইম এণ্ড ডিষ্টেঞ্চৰ তৃতীয়টো ক্লাছ আৰম্ভ কৰিবলৈ গৈ আছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো অলপো দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু কালি আমি এভাৰেজ স্পীড মানে গড় দ্ৰুতিৰ বিষয়ে পঢ়িলোঁ, গতিকে আজি টপিকটো অলপ বেলেগ হ'ব। এতিয়া আজি টপিকটো আৰম্ভ কৰাৰ আগে আগে আমি বস্তু এটা জানিব লাগিব। এতিয়া চাব, ধৰি ল'লোঁ আমি স্পীড দিয়া আছে কি এক্স অনুপাত ৱাইত, আৰু যদি স্পীড দিয়া থাকে এক্স অনুপাত ৱাই, তেনেহ'লে সময় সদায় টাইমটো কি হৈ যাব, ইয়াৰ উল্টা হৈ যাব। গতিকে ৱাই অনুপাত কি হৈ যাব, এক্স। এই কথাটো মনত ৰাখি থ'ব। আৰু ঠিক তেনেদৰে যদি টাইম দিয়া থাকে, ধৰি লওক টাইম দিয়া আছে এক্স অনুপাত ৱাই, তেনেদৰে কি হৈ যাব, স্পীডত ৱাই অনুপাত এক্স হৈ যাব। গতিকে আমি ইয়াৰ পৰা কি গম পালোঁ, স্পীডৰ অনুপাত সদায় টাইমৰ কি হয়, ওলোটা হয়। তো গতিকে এতিয়া বলক কুৱেশ্যনলৈ যাওঁ। এতিয়া চাব, কুৱেশ্যন নাম্বাৰ 1টো কি কৈছে, এ আৰু বিৰ দ্ৰুতি কিমান দি আছে, 4:7। গন্তব্য স্থান পাবলৈ এ বিৰ তুলনাত 30 মিনিট অধিক সময় লয়, তেন্তে এক কিমান সময় পিছত গন্তব্য স্থান পাব। এতিয়া আমাক কি কৈছে, এ আৰু বিৰ কিহৰ অনুপাত দি আছে, দ্ৰুতিৰ অনুপাত। মই উঠনি যে কৈছিলোঁ, যেতিয়া ধৰি ল'লোঁ স্পীডৰ অনুপাত আমাক দিয়া আছে, স্পীড কি দিয়া আছে, এ অনুপাত বি কিমান দিয়া আছে, 4:7। এইটো পাই গ'লোঁ আমি স্পীড। গতিকে ইয়াৰ পৰা আমি কি গম পাম, স্পীডৰ অনুপাত দিয়া থাকিলে আমি কি হ'ব, স্পীড সদায় টাইমৰ কি হয়, উল্টা হয়। গতিকে কি হ'ব, 7:4 হৈ যাব। গতিকে এতিয়া চাব, আমাক কি বুলি কৈছে, গন্তব্য স্থান পাবলৈ এ বিৰ তুলনাত 30 মিনিট অধিক সময় লয়। এ বিৰ তুলনাত, এতিয়া আমাক টাইম দিয়া আছে। এতিয়া চাব, এ লৈছে কিমান মিনিট, 7 মিনিট, বি এ লৈছে 4 মিনিট। এতিয়া এ যদি 7 মিনিট লয়, বিতকৈ কিমান অধিক ল'ব, 3 মিনিট অধিক লৈছে। যিহেতু আমাক প্ৰশ্নত কি কৈছে, 3 মিনিট, আৰু আমি প্ৰশ্নত কি পাইছোঁ, ইয়াত 30 মিনিট। গতিকে 3 মান দিয়া আছে কি, 30। গতিকে 3 গুণে 30, গতিকে একৰ মান আমি কিমান পালোঁ, 10 মিনিট পালোঁ। এতিয়া আমাক উলিয়াব দিছে কি, এ কিমান সময় পিছত গন্তব্য স্থান পাব, আমাক এৰ সময় উলিয়াব দিছে। গতিকে আমি এৰ সময় কেনেকৈ ওলাম, এৰ আমি টাইমটো কিমান পাইছিলোঁ, 7 মিনিট। গতিকে এৰ কিমান পাইছিলোঁ আমি, 7 মিনিট পূৰণ 10 ইজিকেল কিমান হ'ব, 7ৰ লগত 10 পূৰণ কৰিলে 70 মিনিট। এদিকে কিমান হৈ যাব, 60 মিনিটে যিহেতু এঘণ্টা, গতিকে কি হ'ব, 1ঘণ্টা 10 মিনিট। এদিকে অপশ্যন কোনটো ৰাইট হৈ যাব, অপশ্যন 2, 1ঘণ্টা 10 মিনিট ৰাইট এনচাৰ। কুৱেশ্যন নাম্বাৰ 2, কুৱেশ্যন নাম্বাৰ 2টো চাব কি কৈছে, যদি মই মোৰ সামান্য গতিৰ তুলনাত 7/6 গতিত যাওঁ, তেতিয়া মই বিদ্যালয় কি কৰোঁ, 15 মিনিট সোনকালে পাওঁ। মই বিদ্যালয় পাবলৈ সামান্য কিমান সময় লওঁ। এতিয়া আমাক দিয়া আছে কি, 7/6 মানে কি কৈছে, 6:7 গতিত যায়। এইটো গতিৰ অনুপাত দিয়া আছে। গতিকে স্পীড কিমান দিয়া আছে, 6:7। গতিকে আমি টাইম কিমান পাম, টাইমটো সদায় গতিৰ উল্টা হৈ যাব। গতিকে কি হৈ যাব, 7:6 হৈ যাব। গতিকে আমাক কৈছে কি, মই বিদ্যালয় 15 মিনিট সোনকালে পাওঁ। কিন্তু ইয়াত আমি পাইছোঁ কি, 7 আৰু 6 পাৰ্থক্য 1, আৰু কুৱেশ্যনৰ মতে কি দিয়া আছে, 15। গতিকে আমি একৰ মান পাই গ'লোঁ 15। গতিকে মই বিদ্যালয় পাবলৈ কিমান সময় লওঁ বুলি কৈছে, মিনিটত। গতিকে আমি 7ৰ লগত কি কৰি দিম, 15 পূৰণ কৰি দিম। এনেকৈ কিমান পাম, 7×5 = 35, 5 = 3, 7 × 7 = 8, 9, 10, 105 মিনিট। গতিকে 105 মিনিট কোনটো অপশ্যনত আছে, অপশ্যন 4। কুৱেশ্যন নাম্বাৰ 3, কুৱেশ্যন নাম্বাৰ 3টো চাব, 3খন গাড়ীৰ গতিৰ অনুপাত দিয়া আছে, মানে দ্ৰুতি দিয়া আছে আমাক 1:3:5। গাড়ীকেইখনে সমান দূৰত্ব, এতিয়া দূৰত্ব কি কৈছে, আমাক সমান কৈছে, অতিক্ৰম কৰিবলৈ লোৱা সময়ৰ অনুপাত নিৰ্ণয় কৰা। আমাক দিয়া আছে কি, স্পীড দিয়া আছে কিমান, 1:3:5। গতিকে আমাক উলিয়াব দিছে কি, টাইম উলিয়াব দিছে। আমি টাইম ইজিকেল কি জানো, D/S। যদি আমি টাইম উলিয়াওঁ তেনেহ'লে কি হ'ব, D হৈছে ডিষ্টেঞ্চ আৰু S হৈছে কি, স্পীড। এতিয়া আমাক ডিষ্টেঞ্চ কি কৈছে, সমান দূৰত্ব। ডিষ্টেঞ্চ মানে কি, এই তিনিওটাৰে ডিষ্টেঞ্চ কি হৈ যাব, সমান, মানে তিনিওটাৰে 1:1:1 হ'ব। এতেকে চাব, আমি এতিয়া টাইম উলিয়াবলৈ কি কৰিম, টাইম ইজিকেল D/S, মানে 1/1। তাৰপিছত কি হ'ব, 1/3, তাৰপিছত কি হ'ব, 1/5। যিহেতু এই ওপৰৰ কেইটা হৈছে ডিষ্টেঞ্চ, তলৰ কেইটা হৈছে স্পীড।
আমাক কুৱেশ্যনতে কৈ দিছে সমান দূৰত্ব, গতিকে আমি গোটেইকেইটা কি কৰিম 1 1 1 হ'ব ডিষ্টেঞ্চটো। এতেকে চাব, এতিয়া যদি আমি ইহঁতৰ অনুপাত উলিয়াওঁ তেনেহ'লে কেনেকৈ উলিয়াম চাব। এতিয়া ইয়াক কৰাৰ সহজ নিয়ম এটা আছে, কেনেকুৱা চাব, 5 3 আৰু 1 আমি লসাগু ল'ব লাগিব। 5 3 আৰু 1 লসাগু কিমান হ'ব, 1/1 ইনটু 15 ৰেচিঅ' 1/3 ইনটু 15 ৰেচিঅ' 1/5 ইনটু 15। এই 15টো আমি ক'ৰ পৰা পালোঁ, 5 3 আৰু 1 এলচিএম উলিয়ালোঁ। গতিকে 15 অনুপাত 3ৰে 15 যাব 5 বাৰ, 5 এগুণে 5 অনুপাত কি হৈ যাব 5 3 গুণে 15, 3 এগুণে 3। এতেকে আমি এনচাৰ কিমান পালোঁ, 15 ৰেচিঅ' 5 ৰেচিঅ' 3। গতিকে কোনটো অপশ্যনত আছে, 15 ৰেচিঅ' 5 ৰেচিঅ' 3, অপশ্যন 3। কুৱেশ্যন নাম্বাৰ 4। কুৱেশ্যন নাম্বাৰ 4টো চাব, ইয়াক কৰা নিয়মটো অলপ বেলেগ হ'ব। চাব কি কৈছে, এখন ৰেলগাড়ী 40 কিলোমিটাৰ গতিৰে নিজৰ গন্তব্য স্থান পায়। যদি ৰেলগাড়ীখনে কি কৰে 35 কিলোমিটাৰ পাৰ আৱাৰ গতিৰে যায়, তেতিয়া গাড়ীখন কিমান 15 মিনিট দেৰিকৈ পায়। এতিয়া সম্পূৰ্ণ যাত্ৰাটোৰ বাবে দূৰত্ব কিমান সময় আছিল। এতিয়া চব আমাক দিয়া আছে কি, স্পীড দিয়া আছে 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু এটা দিয়া আছে 35 কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া যদি আমি কাটো 5ৰে 5 7 গুণ 35, 5 8 গুণ 40, এতেকে আমি দুটিৰ ৰেচিঅ' কিমান পাই গ'লোঁ, 8:7। এতিয়া আমি জানো যে দুটিৰ সময় সদায় দুটিৰ কি হয়, ওলোটা হৈ যাব। গতিকে টাইম কি হৈ যাব, 7:8। এতেকে আমাক কি কৈছে, তেতিয়া গাড়ীখন কি কৰে 15 মিনিট দেৰিকৈ পায়। ইয়াত চাব আমি 8 আৰু 7ৰ পাৰ্থক্য কিমান, 1, আৰু কুৱেশ্যনত কি কৈছে 15 মিনিট। গতিকে 1ৰ মান আমি কিমান পালোঁ, 15 পাই গ'লোঁ। এতিয়া আমাক উলিয়াব দিছে কি, সম্পূৰ্ণ যাত্ৰাটোৰ বাবে দূৰত্ব। আমাক উলিয়াব দিছে ডিষ্টেঞ্চ। আমি জানো যে ডিষ্টেঞ্চ ইকুৱেল কি, S ইনটু টি। এতেকে আমি প্ৰথম কি কৰিব পাৰোঁ, টাইমটো যদি উলিয়াই লওঁ চাব, ইয়াৰ পৰা আমি টাইমটো উলিয়াম চাব, 7 ইনটু 15। এনেকৈ 7ৰ লগত 15 পূৰণ কৰিলে কিমান পাম, 7 5 গুণে 35, 7 গুণে 7, 8 9 10, 105 মিনিট। এতেকে ডিষ্টেঞ্চ ইকুৱেল কি হ'ব, এতেকে ডিষ্টেঞ্চ ইকুৱেল হৈ যাব, আমি মিনিট কিমান পালোঁ 105, আৰু মিনিটটোক আমি যদি ঘণ্টালৈ নিওঁ তেনেহ'লে কি কৰিম, 60ৰে ডিভাইড কৰিম ইনটু, আৰু স্পীড কিমান দিয়া আছিল 40। গতিকে 0 0 কাটা যাব, 2 2 গুণে 4, 2 3 গুণে 6, 3ৰে 105ক যাব 35 বাৰ। এতেকে থাকিল কিমান 35 ইনটু 2 ইকুৱেল 70 কিলোমিটাৰ। যিহেতু ডিষ্টেঞ্চ ইকুৱেল কি হয়, স্পীড ইনটু টাইম। এইটো হৈছে টাইম, 105 ডিভাইডেড বাই 60টো হৈছে টাইম, আৰু 40টো হৈছে কি, স্পীড। গতিকে আমি কিমান পাই গ'লোঁ এনচাৰ, 70 কিলোমিটাৰ। অপশ্যন কোনটো এড হৈ যাব, অপশ্যন 3, 70 কিলোমিটাৰ। কুৱেশ্যন নাম্বাৰ 5। কুৱেশ্যন নাম্বাৰ 5টো চাব, এখন ট্ৰেইনে 50 মিনিটত কি কৰে, এটা যাত্ৰা সম্পূৰ্ণ কৰে। যদি ট্ৰেইনখনে 48 কিলোমিটাৰ পাৰ আৱাৰ গতিৰে যায়, তেন্তে যাত্ৰাৰ সময় 40 মিনিট কৰিবলৈ ট্ৰেইনখনে কিমান দুটি যাত্ৰা কৰিব লাগিব। এতিয়া আমাক এই কুৱেশ্যনটোত দিয়া আছে কি চাব, টাইম দিয়া আছে কিমান 50 মিনিট, আৰু আমাক ছেকেণ্ড টাইমটো দিয়া আছে কিমান 40 মিনিট। মানে আমি 50ৰ পৰা কি কৰিব লাগিব, 40লৈ যাব লাগিব। গতিকে আমি যদি এটা কাটা কটা কৰোঁ কিমান হ'ব, 0 0 কাটা যাব। এতেকে আমি সময়ৰ অনুপাত কিমান পালোঁ, 5:4। আমি প্ৰথম যেতিয়া কুৱেশ্যন কৰিছিলোঁ তেতিয়া আমি কি পাইছিলোঁ, টাইম আৰু স্পীডৰ অনুপাতটো সদায় কি হয়, ওলোটা হয়। গতিকে স্পীড কি হৈ যাব, উল্টা হৈ যাব। গতিকে 4:5 হৈ যাব। এতেকে আমাক দিয়া আছে কি, যদি ট্ৰেইনখনে 48 কিলোমিটাৰ গতিৰে যায়, মানে আমাক ফাৰ্ষ্ট স্পীডটো দিয়া আছে, আমাক 4ৰ মান দিয়া আছে, এই 4টোৰ মান দিয়া আছে কিমান 48। গতিকে আমি 4ৰে 48ক কাটিলে কেইবাৰ যাব, 4 2 গুণে 8, 4 গুণ 4, 12 কিলোমিটাৰ পাৰ আৱাৰ। এতেকে আমাক উলিয়াব দিছে কি, 40 মিনিটত যাত্ৰাটো কমপ্লিট কৰিবলৈ গাড়ীখন ট্ৰেইনখনৰ দুটি কিমান হ'ব লাগিব। এতিয়া 40 এইটো হয়নে নহয়, 40 মিনিট। এতেকে আমি মানে 5ৰ মান ল'ব লাগিব। এতেকে 5ৰ মান ল'বলৈ কি কৰিম, 5 ইনটু 12 কৰিব লাগিব। গতিকে 5ৰ লগত 12 পূৰণ কৰিলে কিমান পাম আমি, 60 কিলোমিটাৰ পাৰ আৱাৰ। এতেকে অপশ্যন কোনটো এড হৈ যাব, অপশ্যন 2, 60 কিলোমিটাৰ পাৰ আৱাৰ। কুৱেশ্যন নাম্বাৰ 6। কামৰূপ এক্সপ্ৰেছৰ গড় দ্ৰুতি যেতিয়া 50 কিলোমিটাৰ পাৰ আৱাৰ হয়,
তেতিয়া সি কি কৰে 15 মিনিট দেৰিকৈ নিজৰ গন্তব্য স্থান পায় আৰু যেতিয়া গড় দ্ৰুতি 60 কিলোমিটাৰ/আৱাৰ হয় তেতিয়া সি 25 মিনিট সোনকালে নিজৰ গন্তব্য স্থান পায় তেন্তে তাৰ দ্বাৰা অতিক্ৰম কৰা মুঠ দূৰত্ব আমাক ডিষ্টেঞ্চ দিব পাৰিছে একে আমি জানো যে ডিষ্টেঞ্চ ইকুৱেল কি s ইনটু t মানে স্পীড ইনটু টাইম এতিয়া সব আমাক দিয়া আছে কি স্পীড দিয়া আছে কি 50 কিলোমিটাৰ/আৱাৰ আৰু দিয়া আছে কি এটা 60 কিলোমিটাৰ/আৱাৰ এটা যদি আমি কাটাকুটা কৰো কিমান পাম 5:6 এটাকে আমি স্পীডৰ অনুপাত কি পালো 5:6 এটাকে আমি আগতে কৰি আহিছো যে স্পীড আৰু টাইমৰ ৰেশিও সদায় কি হয় উলুটা হয় গতিকে টাইম কি হৈ যাব 6:5 এতিয়া সব আমাক টাইম কিমান দিয়া আছে প্ৰথম দিয়া আছে 15 মিনিট দেৰিকৈ নিজৰ গন্তব্য স্থান পায় যেতিয়া 50 কিলোমিটাৰ গতিত যায় তেতিয়া 15 মিনিট দেৰিকৈ পায় আৰু যেতিয়া 60 কিলোমিটাৰ গতিত যায় তেতিয়া 25 মিনিট সোনকালে পায় গতিকে কি হ'ব 15 যোগ 25 এটাকে টোটাল টাইম কিমান হৈ যাব 40 মিনিট গতিকে আমি ইয়াত চাব টাইমৰ আমি পাৰ্থক্যটো কিমান পাম 6 আৰু 5 ৰ পাৰ্থক্য কি 1 গতিকে 1 ৰ মান আমি পাই যাম কিমান 40 যেহেতু আমি 1 সমান কিমান পালো 40 পালো গতিকে এটা আমি টাইমটো উলিয়াম চাব 6 ইনটু আমি কি কৰিম 40 গতিকে 6 4 গুণ কিমান পাই গলো 24 240 এই 240 টো কিহত আছে মিনিটত আছে গতিকে আমি ইয়াক ঘণ্টাত নিবলৈ কি কৰিম 60 ৰে ডিভাইড কৰিম এটাকে 60 ৰে যদি আমি ডিভাইড কৰো তেনেহলে 0 0 কাটা যাব 6 4 গুণ 24 এটাকে 4 আৱাৰ আমাক উলিয়াব দিছে কি মুঠ দূৰত্ব এটাকে আমি ডিষ্টেন্স ইকুৱেল কি জানো স্পীড ইনটু টাইম গতিকে যেহেতু আমি স্পীড কিমান দিয়া আছে 50 আৰু আমি টাইম কিমান পালো 4 এটাকে আমি এটা ডিষ্টেন্স কিমান পাম 5 4 গুণে 20 200 কিলোমিটাৰ আমি ইয়াৰ পৰা উলিয়াব পাৰো ডিষ্টেন্সটো আৰু ইয়াৰ পৰা উলিয়াব পাওঁ যোনটো সুবিধা হেতুতে কৰিব Question number 7 টো চাব কি কৈছে 30 কিলোমিটাৰ/আৱাৰ দ্ৰুতিৰে সাইকেল চলাই বিনোদে 5 মিনিট দেৰিকৈ নিজৰ কাৰ্যালয়ত উপস্থিত হয় যদি তাৰ গতি 40 কিলোমিটাৰ/আৱাৰ হয় তেতিয়া সি 3 মিনিট সোনকালে কাৰ্যালয় পায় তাৰ ঘৰ আৰু কাৰ্যালয়ৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা আমাক টোটাল ডিষ্টেন্স উলিয়াব দিছে আমি জানো যে ডিষ্টেন্স ইকুৱেল কি স্পীড ইনটু টাইম এটা সব আমাক স্পীড দিয়া আছে কি 30 কিলোমিটাৰ/আৱাৰ আৰু এটা দিয়া আছে 40 কিলোমিটাৰ/আৱাৰ এটা যে 0 0 কাটো তেনেহলে আমি স্পীডৰ অনুপাত কি পাম 3:4 এটাকে আমি ইতিয়ালৈ কৰি আহিছো যে স্পীড আৰু সময়ৰ ৰেশিওটো কি হয় সদায় উলুটা হয় গতিকে টাইম কি হৈ যাব 4:3 এটা সব আমি টোটাল টাইমটো চাব ইয়াত 5 মিনিট দেৰিকৈ পায় আৰু 40 কিলোমিটাৰ গতিত গলে 3 মিনিট সোনকালে পায় এটাকে টোটাল টাইমটো আমি পাম 5 + 3 কি হ'ব 8 মিনিট এটাকে ইয়াত টাইমটো চাব 4 আৰু 3 পাৰ্থক্য কি 1 আমি 1 ৰ মান কিমান পালো এটা 8 এটাকে টাইম ইকুৱেল কি হৈ যাব 4 * 8 এটাকে 8 4 গুণ কিমান 32 মিনিট এটাকে আমাক উলিয়াব দিছে কি ডিষ্টেন্স এটাকে ডিষ্টেন্স ইকুৱেল আমি কি জানো স্পীড ইনটু টাইম স্পীড কিমান দিয়া আছে 30 ইনটু টাইম দিয়া আছে 32 মিনিট যেহেতু এটো মিনিটত আছে গতিকে আমি ইয়াক ঘণ্টালৈ নিবলৈ কি কৰিম 60 ৰে ডিভাইড কৰিম এটাকে চাব 30 দুগুণে 60 2 16 গুণ কি হয় 32 এটাকে আমি কিমান পালো 16 কিলোমিটাৰ এটাকে অপচন কোনটো ৰাইট হৈ যাব অপচন এ ইজ ৰাইট আনসাৰ 16 কিলোমিটাৰ Question number 8 টো সব এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এক্সামত আহিব পাৰে আৰু ইম্পৰ্টেন্ট নোট কৰি ল'ব এতিয়া সব কৈছে কি এজন ব্যক্তিয়ে 10 কিলোমিটাৰ/আৱাৰ দ্ৰুতিৰে যাত্ৰা কৰি আছে প্ৰতি কিলোমিটাৰত সি কিমান মিনিট বিশ্ৰাম কৰে 5 মিনিট বিশ্ৰাম কৰে 5 কিলোমিটাৰ দূৰত্ব সি কিমান সময়ত অতিক্ৰম কৰিব ইয়াৰ আমি প্ৰথমে কি কৰিব লাগিব টোটাল টাইমটো উলিয়াব লাগিব তাৰ পিছত কিমান সময় ৰখিছিল সেইটো টাইম উলিয়াব লাগিব এটাকে সব আমি টাইম ইকুৱেল কি জানো d/s মানে ডিসটেন্স ডিভাইডেড বাই স্পীড যেহেতু ডিসটেন্স দিয়া আছে কিমান কিলোমিটাৰ 5 কিলোমিটাৰ আৰু স্পীড দিয়া আছে 10 কিলোমিটাৰ ইয়াক আমি মিনিটত নিবলৈ কি কৰিম 60 ৰে পূৰণ কৰি দিম গতিকে 10 গুণে 60 5 গুণ 30 মিনিট এটাকে কেইবাৰ ৰখিছে প্ৰতি কিলোমিটাৰত কেইবাৰ ৰখিছে কি 5 মিনিট বিশ্ৰাম কৰে এটা চাব 0 1 2 3 4 5 এটা চাব প্ৰথমে 0 ৰ পৰা গ'ল ইয়াত ৰখিল 1 ত ৰখিল তাৰ পিছত 2 ত ৰখিব হনে নাই তাৰ পিছত ৰখিব কত 3 ত তাৰ পিছত ৰখিব 4 ত
আৰু 5 নম্বৰত সি নৰখে কাৰণ 5 নম্বৰ হৈছে একে শেষৰ স্থান গতিকে কেইবাৰ ৰখিব এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ এতেকে কেইবাৰ ৰখে সি 4 বাৰ ৰখে গতিকে 4 ইনটু আৰু কে মিনিট ৰখে 5 মিনিট গতিকে 4 5 গুণ 20 ৰখাৰ টাইমটো হৈছে কিমান মিনিট 20 মিনিট এতেকে আমাক উলিয়াব দিছে কি টোটেল টাইম মুঠ সময়টো কি হ'ব টোটেল টাইমটো কি হৈ যাব 30 মিনিট প্লাস কি হৈ যাব 20 মিনিট গতিকে কি হৈ যাব 50 মিনিট এতেকে 50 মিনিট কোনটো অপচনত আছে 50 মিনিট অপচন 2 ইজ ৰাইট আনসাৰ Question number 9 Question number 9 টো চাব কি কৈছে এজন ব্যক্তিয়ে 12 কিলোমিটাৰ পাৰ আৱাৰ দুটিৰে যাত্ৰা কৰি আছে প্ৰত্যেক কিলোমিটাৰৰ পিছত সি কিমান মিনিট ৰখে 4 মিনিট আৰাম কৰে 8 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ তাক কিমান সময় লাগিব এই কোৱেশ্যনটো কোৱেশ্যন নাম্বাৰ 8 ৰ লগত সেম হয় গতিকে ইয়াত চাব আমি প্ৰথম কি কৰিম টাইমটো উলিয়াই লম টোটেল টাইমটো উলিয়াই লম এটা চাব টাইম ইকুৱেল কি d/s ডিসটেন্স দিয়া আছে কিমান 8 কিলোমিটাৰ স্পিড দিয়া আছে 12 আৰু ইয়াক মিনিটত নিবলৈ আমি কি কৰিম 60 ৰে ডিভাইড কৰিম এটাকে 12 5 গুণ 60 5 8 গুণ কি হৈ যাব 40 মিনিট আৰু এটা আমি কি কৰিম ৰখা টাইমটো উলাম কেইবাৰ ৰখিছে মানে এটা চাব 8 কিলোমিটাৰত কেইবাৰ ৰখিব 0 পৰা 8 লৈ 1 2 3 4 5 6 7 কেইবাৰ ৰখিব 7 বাৰ ৰখিব এটাকে আমি ৰখা টাইমটো কিমান পাম 7 ইনটু কে কিলোমিটাৰ আৰু কে মিনিট ৰখে 4 মিনিট 7 into 4 কি হ'ব 28 মিনিট এটাকে টোটেল টাইম কি হৈ যাব টোটেল টাইম 40 প্লাস 28 এটাকে কি হৈ যাব 40 আৰু 28 কি হৈ যাব 68 মিনিট এটাকে অপচন কোনটো ৰাইট হ'ব 68 ইয়াত 68 নাই দি ল'ব 68 বুলি 68 মিনিট অপচন ৰাইট এনসাৰ Question number 10 Question number 10 টো সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কি কৈছে এখন ৰেল গাড়ী অলপু নৰখাগৈ 80 কিলোমিটাৰ পাৰ আৱাৰ গড় দুটিৰে আৰু ৰখাৰ পিছত 64 কিলোমিটাৰ পাৰ আৱাৰ গড় দুটিৰে যায় ৰেল গাড়ীখনে যাত্ৰাটো অন্তত কিমান মিনিট সময় ৰখে আমাক উলিয়াব দিছে কি ৰখাৰ সময় মানে ষ্টপেজ টাইম এসপি ষ্টপেজ টাইম উলিয়াব দিছে এসটি এটাকে যেহেতু ষ্টপেজ টাইমৰ সূত্ৰটো কি difference divided by কি হৈ যাব original speed এটাকে আমি difference কিমান পালো 80 minus কি হৈ যাব 64 আৰু original speed টো কিমান original টো হৈছে কি 80 এটাকে 80 ৰ পৰা যদি 64 যায় তেতিয়াহলে আমি কিমান পাম 16 তলত থাকিব কিমান 80 এটাকে কাটাকুটা কৰিলে কিমান পাম 4 4 গুণ 16 4 গুণ 0 4 গুণ 8 4 5 গুণ 20 এটা কিমান পালো 1/5 মিনিট এটো যেহেতু আমি মিনিট নহব এটো আৱাৰ গতিকে আমি এটো যেহেতু আৱাৰত পালো আমাক উলিয়াব দিছে কি হয় মিনিটত উলিয়াব দিছে গতিকে 1/5 টোক আমি কি কৰিম 60 ৰে পূৰণ কৰি দিম এটাকে 5 12 60 এটা কি হৈ যাব 12 মিনিট এটাকে 12 মিনিট কোনটো অপচনত আছে 12 মিনিট অপচন 1 ইজ ৰাইট আনসাৰ এই লেকে শেষৰটো কোৱেশ্চন চাব এটো কোৱেশ্চন মই তোমালোকক হোমৱৰ্ক দিছো আৰু ভিডিওটো আজিলৈ ইমানেই যদি ভিডিওটো ভাল লাগিল তেনেহলে ভিডিওটো লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিব যাতে তেওঁলোকৰো অলপ সুবিধা হয় আৰু যদি ভিডিওটো ভাল লাগিল তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু লগতে বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ ভিডিওৰ নটিফিকেশন সকলোকে আগতে পাবলৈ সক্ষম হয়